खुलुमबाय नोंथाङा नायगासिनो दङ बड'लेण्ड खौरां दिनै बड'लेण्ड खौरांनि स्टुडिअ आं रमेन बर' दुलाराय भारतारि फारियाव मुं गेवसारबाय बाक्सानि गंसे फरायसालिमाया बरमा फरायसालिमानिसिम ग्रीन चेम्पियन हादोरारि बान्था कर'ना ग्लोब बुब्लियावनो बाक्सा जिल्लानि थागिबिफोरनि थाखाय फैदों मोनसे मोजां खौरां भारत सोरखारनि सोलोंथाइ बिफाननि जौसिन सोलोंथाइ खोन्दोआव थानाय महात्मा गान्धी हादोरारि गामियारि सोलोंथाइ गौथुम गुसुङै MGNCRE नि दारै खुंफुंजानाय साखोन सिखोन मावथुन प्लेननि जर'खा हाबाफारिनि जोहै बाक्सा जिल्लानि जारिमिन गोनां साबसिन गोजौ सोलोंथाइ फसंथान बरमा फरायसालिमाया मोननो हादों ग्रीन चेम्पियन हादोरारि बान्था फसंथाना साखोन हाबाफारि 2020-21 नि जोहै फरायसालिमा सोमखोर खालामनाय बेलायाव होनाय ग्रीन चेम्पियन बान्थाजों बरमा फरायसालिमाया दुलाराय भारतारि खोलोबाव बे सन्मानखौ मोननो हायो। सरासनस्रायै बे खौराङा गोजोनग्लाय होदों जिल्लानि थागिबिफोरजों लोगोसे फरायसालिमानि बिबुंगोरा हानजा आरो फरायसा फरायसुलिफोरखौ। मख'नो गोनांदि बरमा फरायसालिमानि सिथ्लायाव सोमखोर खालामनाय दै आरो सक्ति संरैखा खालामनाय बाहाय गारनायखौ संरैखा खालामनाय अनामय बेबस्था साखोन सिखोनथाय बायदिनि गोसो बोगथाबारिनि थाखाय फरायसालिमाया ग्रीन चेम्पियन हादोरारि बान्थानि थाखाय सायख' जायो। महात्मा गान्धी हादोरारि सोलोंथाइ गौथुमनि फारसेनिफ्राय डक्टर सबिता मिश्रनि जानानै बावैसो बाक्सा जिल्ला बेंगिरि आयुष गार्गा बरमा फरायसालिमानि गोरायुंनो होनाय जायो बे बान्था। गुबुन फारसे बरमा फरायसालिमाया जौगा सोलोंथाइ होनायजों समानै समाजारि आरो आबहावा थिग लाखिनायनि थाखाय बिबान लानानै खामानि मावबोनायनि थाखाय बे मोनफुंथायखौ मोननो हादों होनना गोरायुं डक्टर टिकेन चन्द्र दासआ फोरमायथिनानै बे मोनफुंथायनि थाखाय फरायसालिमानि फरायसाफोर फोरोंगिरि हानजा लोगोसे मावथिफारियाफोरनि मुं लायो। बेनि अनगायैबो गोरायुं दासआ फरायसालिमानि बे खौराङा समाजनिसो मोनसे जारिमिनारि रादाब लानानै फैगोन होननानै बिथाङा मिजिंथिदों। আমাৰ এই প্ৰাইজটো আচলতে আমাৰ নতুন দিল্লীৰ মহাত্মা গান্ধী নেশ্যনেল কাউন্সিল অফ ৰুৰেল এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন মিনিষ্ট্ৰী অফ এডুকেশ্যন নিউ দিল্লীৰ আমাৰ কেইটামান মানে বস্তুৰ ওপৰত তেওঁলোকে ছাৰ্ভে কৰিছিল। লিখিতভাৱে আমি সেইটোত মানে ফৰ্ম ফিল আপ কৰি পঠাইছিলোঁ। যেনে আমাৰ স্বচ্ছতা একশ্যন প্লেন কমিটি এডপ্টেড দ্য ইমপ্লিমেণ্টেশ্যন বেষ্ট practices in the areas of sanitization, hygiene, wash management, water management, energy management and green management আৰু এইখিনিত আমি শ্ৰেষ্ঠ হৈছোঁ আৰু সেইকাৰণে আমাক এই দিল্লীৰ এই যিটো মহাত্মা গান্ধী নেশ্যনেল কাউন্সিল অফ ৰুৰেল এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন নিউ দিল্লী আমাক ডিষ্ট্ৰিক্ট গ্ৰীণ চেম্পিয়ন চাৰ্টিফিকেট আমাক দি দিছে। অৰ্থাৎ আমি বাক্সা ডিষ্ট্ৰিক্টৰ ভিতৰত টপ এইকেইটা ফৰ্মুলাত আমি মানে আমাৰ কলেজখনে আগুৱাই গৈছে। গতিকে এই চাৰ্টিফিকেটখন আমাক দিছে মোক হেণ্ড অভাৰ কৰিছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ DC উপায়ুক্ত আয়ুষ গাৰ্গ আৰু এই যিটো মানে আমাৰ কম্পিটিশ্যন পাতিছিল সেইটো পাতিছিল ডক্টৰ সবিতা মিশ্ৰ MGNCRE সেই যে মিনিষ্ট্ৰী অফ ৰুৰেল এডুকেশ্যন কাউন্সিল অফ ৰুৰেল এডুকেশ্যন নিউ দিল্লী। গতিকে আমাৰ এই সবিতা মিশ্ৰই MGNCREৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক এইটোত ইনিচিয়েট কৰিছিল আৰু তেখেতে আমাক চাৰ্টিফিকেটখন আমাৰ DCৰ দ্বাৰাই আমাক হেণ্ড অভাৰ কৰাইছে। আমাৰ এতিয়া এনেকুৱা হৈছে আমি বহুত ডাষ্টবিন আনি দিছোঁ আৰু ডাষ্টবিন আনি দি আমি ল'ৰা ছোৱালীখিনিক এনেকৈ এৱাৰ্ড কৰিছোঁ যে যিকোনো কাগজ পত্ৰ যদি দেখা পায় কোনোবাই পেলাইও থৈ যোৱা তেতিয়া তাৰ পৰা উঠাই ডাষ্টবিনত সুন্দৰ কৰি ৰাখে। আৰু আমাৰ ইয়াত এতিয়া আমি বহুত ফল মূলৰ গছৰ পৰা আৰম্ভ কৰি সৰু সৰু গছ কিছুমান লগাইছোঁ যিবিলাকৰ পৰা মানে এটা সুন্দৰ গ্ৰীণী সেউজীকৰণৰ মানে সৃষ্টি হৈছে। গতিকে ছাত্ৰবিলাকে ইয়াতে চাফ চিকুণত মানে সকলোৱে অংশগ্ৰহণ কৰে। আমাৰ বিশেষকৈ NCC NSSৰ মানে কেডাৰবিলাকেতো আৰু বেছি মানে এইটোত লাগি থাকে। তেওঁলোকে প্ৰতি ৰবিবাৰে এই কামখিনি কৰে। এইটোত মই এটা বিশেষ নিয়ম কৰিছোঁ 15 চনৰ পৰাই, কিন্তু মই একেবাৰে ঘৰৰ পৰা কলেজলৈকে গাড়ী অনাটো বন্ধ কৰিব পৰা নাই। গাড়ীটো কাৰণ আমাৰ ইয়াত চাইকেল মটৰচাইকেল লৈয়ে আহিব লাগিব, যিহেতু যাতায়াতৰ তেনেকুৱা পাব্লিক বাছ বা তেনেকুৱা সুবিধা নাই আমাৰ এই কলেজৰ ওচৰে পাজৰে যিখিনি ষ্টুডেণ্ট থাকে। কিন্তু আমাৰ কলেজ কেম্পাছৰ ভিতৰত কোনো ষ্টুডেণ্টে চাইকেল হওক মটৰচাইকেল হওক গাড়ী একো গাড়ী সোমাব নোৱাৰে।
আৰু আমাৰ টিচাৰৰো নিৰ্দিষ্ট মই কাৰ পাৰ্কিং আৰু মানে কি কয় মটৰচাইকেল পাৰ্কিং কৰি দিছোঁ, তাতেহে থ'ব পাৰিব। আৰু তেওঁলোকক মই এটা কৈ দিছোঁ যে আপোনালোকে ভিতৰত সোমাব পাৰিব, কিন্তু ভিতৰত সোমোৱা অৱস্থাত কোনো দিনে হৰ্ণ বজাব নোৱাৰিব। গতিকে তেনেকুৱা ব্যৱস্থা এটা মই কৰিছোঁ। এতিয়া আমাৰ সেইকাৰণে কলেজৰ ভিতৰটো এটা পিচফুল মানে হৈ থাকে আৰু সুন্দৰ। মই ইয়াতে ক্ৰেডিট দিম মোৰ ষ্টুডেণ্টখিনিক মুঠতে, কিন্তু তাৰে ভিতৰত মই NSSৰ প্ৰগ্ৰেম অফিচাৰ, NCC আৰু মোৰ কৰ্মচাৰীসকলকো মোৰ ষ্টেপ মানে মই আৰম্ভণিৰ পৰাই এইটোৱে লৈছোঁ যে কলেজখনত যাতে এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয়। সেই শান্তিৰ পৰিৱেশ সৃষ্টি হ'বলৈ কেনেকৈ হ'ব সেইটো এটা কথা। দ্বিতীয়তে মই এটা চিন্তা চৰ্চা কৰিছোঁ যে ল'ৰা ছোৱালীখিনিক কেম্পাছৰ ভিতৰতে কেনেকৈ ৰাখিব পৰা যায়। গতিকে ল'ৰা ছোৱালীক কেম্পাছৰ ভিতৰতে ৰাখিব পৰাৰ ব্যৱস্থাৰ কাৰণে মই বহা ঠাই বা সৰু সৰু গছ কিছুমান লগাই তাতে ছাঁৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত মই কলেজখনত পানীৰ ব্যৱস্থাটো এনেকুৱা কৰি দিছোঁ, 6টা মই কুলাৰ লগাই থৈ দিছোঁ। তাৰ উপৰিও আৰু ৰানিং ৱাটাৰ আছে। দুৱাৰমুখত যেতিয়া আমাৰ গেটত সোমাব তাতো মই হাত ধোৱাৰ ব্যৱস্থা কৰাই থৈ দিছোঁ, 3টা তাতে টেপ লগাই থৈ দিছোঁ। গতিকে এই ধৰণৰ কামবিলাক, আৰু লগতে শিক্ষক ছাত্ৰৰ লগত মই আলোচনা কৰিছোঁ যে যাতে আমি সকলোৱে মিলি আমাৰ বৰমা কলেজখন যিহেতু ঐতিহ্যপূৰ্ণ বাক্সা ডিষ্ট্ৰিক্টৰ অতি পুৰণি কলেজ, গতিকে এই অতি পুৰণি কলেজৰ যাতে আমি মৰ্যাদাটো ৰাখিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে আমি আজি মাত্ৰ 5 দিন হ'ল মই এটা ব্যৱস্থাৰ কাৰণে চিন্তা কৰি আছিলোঁ যে ল'ৰা ছোৱালী অনলাইন কৰাৰ কাৰণে কম্পিউটাৰত দূৰত যাব লাগে, কিন্তু মই এতিয়া কলেজৰ কেম্পাছতে এখন দোকানৰ ব্যৱস্থা কৰি দিলোঁ। সেই দোকানখনত আমি দোকানখন মানে লিজত দিছোঁ, গতিকে তাতে আমাৰ অলপ কম ৰেটত মানে কম্পিউটাৰ DTP কৰা, জেৰক্স কৰা, অনলাইন কৰা, বা তাতে কেতিয়াবা ইচ্ছা গ'লে একাপ চাহো খাব পাৰিব, মেচিন মেড চাহ। গতিকে এইখিনিৰ এখন দোকান আমি দিছোঁ। বৰমা কলেজৰ কম্পিউটাৰ হাব এটা খুলি দিছোঁ। গতিকে এইখিনি মই কৰি আছোঁ, আৰু ইয়াৰ পিছত কিবা কিবি আছে হয়তো, কিন্তু বিশেষভাৱে এইখিনি মই কৰিছোঁ। আৰু ছাকচেছফুল ষ্টুডেণ্টৰ কাৰণে মই এইটোৱে কৰিছোঁ, তেওঁলোকৰ লগত মই বৰ সম্পৰ্কটো ভালকৈ ৰাখিছোঁ। ষ্টুডেণ্টৰ লগত মই এটা হোমলি পৰিৱেশ ৰাখিছোঁ, আৰু সেই পৰিৱেশ ৰাখি মাজে মাজে আমি এতিয়া কাউন্সেলিং দিওঁ। লগতে অকল ছায়েন্স পঢ়িলে যে ভাল মানুহ কৰিব পাৰিব বা ৰিজাল্ট ভাল কৰিলে চবতে বহুতো আমাৰ সুবিধা আছে বিভিন্ন বিভাগত, সেইবিলাক মই হোমলি আলোচনা কৰি থাকোঁ আৰু আমি কাউন্সেলিং দি থাকোঁ। কাৰণ মই এইটোৱে কৰিছোঁ, তেওঁলোকৰ লগত মই বৰ সম্পৰ্কটো ভালকৈ ৰাখিছোঁ। ষ্টুডেণ্টৰ লগত মই এটা হোমলি পৰিৱেশ ৰাখিছোঁ, আৰু সেই পৰিৱেশ ৰাখি মাজে মাজে আমি এতিয়া কাউন্সেলিং দিওঁ। লগতে অকল ছায়েন্স পঢ়িলে যে ভাল মানুহ কৰিব পাৰিব বা ৰিজাল্ট ভাল কৰিলে চবতে বহুতো আমাৰ সুবিধা আছে বিভিন্ন বিভাগত, সেইবিলাক মই হোমলি আলোচনা কৰি থাকোঁ আৰু আমি কাউন্সেলিং দি থাকোঁ। বাক্সা বৰমানিफ्राय दिल्ली बर'नि रिपर्ट बड'लेण्ड खौरां।